কৈ মই মোৰ চুম বক্তব্য শেষ কৰোঁ। এতিয়া আমাৰ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। সোমনাথ নাৰ্জাৰী জিন্দাবাদ, সোমনাথ নাৰ্জাৰী জিন্দাবাদ, সজল সিং জিন্দাবাদ, সজল সিং, উইলসন হাসদা জিন্দাবাদ, রেওরেওয়া নার্জারি জিন্দাবাদ, রেওরেওয়া নার্জারি জিন্দাবাদ, উকিল মুশাহারি জিন্দাবাদ, উকিল মুশাহারি জিন্দাবাদ। ট্রেক্টৰৰ ছবিত ভোট দিয়ক। বিজেল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ। ট্রেক্টৰৰ ছবিত ভোট দিয়ক। সবে কোৱা নাই, এবাৰ সবে কওক কি? ভাৰত মাতা কি? UPPL দলক আৰু UPPL নিৰ্বাচনত জিকিব কনফাৰ্ম। কিমানটা সিটত আপোনালোকে জিকিব? আমি তৃতীয় পৰ্যায়টো কেম্পেইন আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত 39 to 40, ছেকেণ্ড পৰ্যায়ত 25 to 26। হাগ্ৰামা মহিলাই কৈছে আপোনাৰ ঢাকাৰ মিউজিয়ামত পঠাব 2 তাৰিখৰ পিছত। এতিয়া আজমল আৰু হাগ্ৰামাই মিলি অসমীয়া মানুহক ঢাকাৰ মিউজিয়ামে পঠাব, সেইটোৱেতো প্লেন কৰি আছে। এতিয়া আজমলৰ ল'ৰাইও সেইটোৱে কৈ আছে, তো মইতো এইটোৱে কৈ আছোঁ অসমীয়া মানুহক বা আমাৰ বড়ো মানুহক বা মিচিং মানুহক যে আজমল আৰু হাগ্ৰামা লগ লাগি আমাকতো ঢাকাতে পঠাব, সেইকাৰণে সিহঁতক হৰুৱাব লাগে। নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে? UPPL দলক আৰু UPPL নিৰ্বাচনত জিকিব কনফাৰ্ম। কিমানটা সিটত আপোনালোকে জিকিব? আমি তৃতীয় পৰ্যায়টো কেম্পেইন আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত 39 to 40, ছেকেণ্ড পৰ্যায়ত 25 to 26। হাগ্ৰামা মহিলাই কৈছে আপোনাৰ ঢাকাৰ মিউজিয়ামত পঠাব 2 তাৰিখৰ পিছত। এতিয়া আজমল আৰু হাগ্ৰামাই মিলি অসমীয়া মানুহক ঢাকাৰ মিউজিয়ামে পঠাব, সেইটোৱেতো প্লেন কৰি আছে। এতিয়া আজমলৰ ল'ৰাইও সেইটোৱে কৈ আছে, তো মইতো সেইটোৱে কৈ আছোঁ অসমীয়া মানুহক বা আমাৰ বড়ো মানুহক বা মিচিং মানুহক যে আজমল আৰু হাগ্ৰামা লগ লাগি আমাকতো ঢাকাতে পঠাব, সেইকাৰণে সিহঁতক হৰুৱাব লাগে। কৈ মই মোৰ চুম বক্তব্য শেষ কৰোঁ। এতিয়া আমাৰ